এইবাৰ বিটিআৰ নিৰ্বাচনত ৩৫ নম্বৰ মুদৈবৰীৰ পৰা অগপৰ হাতী কোকৰাঝাৰলৈ যাব বুলি সাংবাদিকক ক'লে অগপৰ কেন্দ্ৰীয় উপসভাপতি অপূৰ্ব ভট্টাচাৰ্যই। এই প্ৰসংগত উপসভাপতিগৰাকীয়ে ক'লে মাজতে কিছুদিন জিৰণি লৈ আছিল আমাৰ দলৰ প্ৰাৰ্থী শ্ৰীহীন হাতী। এইবাৰ আমি অকলেই নিৰ্বাচন খেলি প্ৰতিদ্বন্দ্বিতাত নামিম, কাৰণ পূৰ্বতকৈ আমাৰ দলৰ সাংগঠনিক ভেটি মজবুত হৈছে আৰু আমাৰ হাতীও সুস্থ হৈছে। অগপই বিটিআৰ নিৰ্বাচন নেখেলে বুলি কোনো ৰাজনৈতিক দলে সভাই সমিতিয়ে প্ৰচাৰ চলাই থকাৰ সন্দৰ্ভত কেন্দ্ৰীয় উপসভাপতিগৰাকীয়ে সাংবাদিকক কয়, এইবাৰ আমি বিটিআৰৰ ৪০টা সমষ্টিত প্ৰাৰ্থী নিদিলেও বিটিআৰত কেইখনমান আসনত প্ৰাৰ্থিত্ব দিম, এইটো খাটাং। উপসভাপতিগৰাকীয়ে মুদৈবৰী সমষ্টিৰ বালিপাৰাত আঞ্চলিক সমিতি গঠনৰ এখন সাংগঠনিক সভাত অংশগ্ৰহণ কৰি অগপ দলৰ সাংগঠনিক শক্তিৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কি ক'লে শুনকচোন। কলাইগাঁৱৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট, AIN লাইভ। অসম গণ পৰিষদ দলে এইবাৰ BTC নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব আৰু সেই সিদ্ধান্ত গ্ৰহণ কৰিয়েই আমি ইতিমধ্যে আমি ৪০খন আসনত প্ৰতিদ্বন্দ্বিতা নকৰোঁ, সেইটো সত্য কথা। আমি সীমিত সংখ্যক আসনত প্ৰতিদ্বন্দ্বিতা কৰিম আৰু আমি জিকিব পৰাকৈ আমি সাংগঠনিক প্ৰস্তুতি চলাইছোঁ। সেই মৰ্মে আজিৰ দিনটোত মই এতিয়া মুদৈবাৰী পৰিষদীয় সমষ্টিৰ বালিপাৰা অঞ্চলত আছোঁ উপস্থিত। আজি ইয়াত ৰাইজৰ লগত সাংগঠনিক দিশৰ আলাপ আলোচনাও চলাইছোঁ আৰু আজি বহু সংখ্যক পুৰুষ মহিলাই আহি অসম গণ পৰিষদ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ পুনৰ আমাৰ দললৈ তেওঁলোক ঘূৰি আহিছে। আৰু আজিৰ দিনটোত মই আৰু এটা বাৰ্তা দিওঁ যে ফকীৰা গ্ৰামতো আমাৰ এখন সভা অনুষ্ঠিত হৈ আছে। গতিকে কোনোবাই কি কৈছে এইটো ডাঙৰ আমি গুৰুত্ব আৰোপ কৰা নাই। আমি BTC নিৰ্বাচন খেলিম আৰু জিকিম। মুদৈবাৰী সমষ্টিটো অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী থাকিব। আমি জয়লাভ ইয়াৰ প্ৰথমবাৰেই জয়লাভ কৰিছিলোঁ, গতিকে এইবাৰো জয়লাভ কৰাৰ লক্ষ্য লৈয়ে আমি সাংগঠনিক দিশৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছোঁ। ইতিমধ্যে VCDC বুথ গঠনৰ প্ৰক্ৰিয়া প্ৰায় সমাপ্ত হোৱাৰ দিশত। প্ৰায় শতাধিক আপোনালোকৰ উপস্থিতিতে হৈছে যোগদান আৰু আটাইতকৈ ডাঙৰ এটা জনগোষ্ঠীয় মূলৰ ৰাইজো আহিছে আজি আমাৰ অসম গণ পৰিষদ দলত যোগদান কৰিছে। এইটো আমাৰ কাৰণে যথেষ্ট উৎসাহজনক বাতৰি হয়। এইটো UPPLৰ নেতৃত্বই অলপ বেলেগ ধৰণে কৈছে, BPFেও এটা বেলেগ ধৰণৰ আহ্বান জনাইছে। আমি সেই দিশটোত একো নকওঁ, কেৱল বড়ো ৰাইজৰ উন্নতি আৰু উন্নয়নৰ লগতে BTCত বসবাস কৰা অন্যান্য খিলঞ্জীয়া মানুহ তথা ভাৰতীয় মানুহে যাতে প্ৰাপ্যৰ পৰা বঞ্চিত হ'বলগীয়া নহয়, সেই আৰু ইতিমধ্যে বঞ্চিত হৈছে। ৰাইজৰ মনত যথেষ্ট ক্ষোভ আৰু বেদনাৰো জন্ম হৈছে। সেইকাৰণে আমি তেওঁলোকৰ বঞ্চিতজনৰ কোকৰাঝাৰলৈ কণ্ঠ হিচাপে যাবৰ কাৰণে এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম। হাতী চলিব এইবাৰ নিশ্চিতভাৱে। হাতী আছিল, মাজতে অলপমান জিৰণি লৈছিল, এতিয়া আকৌ হাতী সজীৱ হৈ উঠিছে আৰু হাতী মুদৈবৰীৰ পৰা কোকৰাঝাৰলৈ যোৱাটো ফাইনেল। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।